হেল্ল' বন্ধুসকল নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। বন্ধুসকল ইতিমধ্যে আপোনালোকে অৱগত যে DWIৰ আমাৰ 5000 পাছকৰ GLP UPৰ যি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আছিল, ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন, সেইটো অফিচিয়েলি সমাপ্ত হ'ল বুলি আমি ক'ব পাৰি। আৰু 18-19 তাৰিখে আপোনালোকে জানে যে 18-19 তাৰিখে গ্ৰিভেঞ্চ যদি আপোনালোকৰ কিবা থাকে সেইসকলক নটিছ আকাৰে জনাইছিল বন্ধুসকল। সেইখিনি আপোনালোকে অৱগত হৈছে। আৰু এই মুহূৰ্তত মই এতিয়া আপোনালোকৰ সৈতে নটিছ লৈ আহিছোঁ, যিটো আপোনাৰ DWIৰ LPৰ লগতো জড়িত। লগতে এই নটিছখন BTCৰ ফালৰ পৰা পাব্লিছ কৰা মানে BTCৰ ডাইৰেক্টৰৰ পৰা পাব্লিছ কৰা হৈছিল 2016 চনতে। এই নটিছটো মই আপোনালোকৰ সৈতে লৈ আহিছোঁ। বহুতেই হয়তো গম নাপায় আৰু বহুতেই হয়তো নজনাকৈ বিপদত পৰিব পাৰে, আৰু সেইবাবে মই আপোনালোকৰ কাৰণে নটিছখন লৈ আহিছোঁ বন্ধুসকল। খুবেই গুৰুত্বপূৰ্ণ এটা নটিছ হয়, চাই লওক। আৰু এই নটিছখনেই হয়তো বহুতক বচাব পাৰে। এটা নটিছ আপোনালোকক মই দেখুৱাই আছোঁ, বিশেষকৈ BTCৰ ফালৰ পৰা অহা। ইয়াতে লিখা আছে গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দি ডাইৰেক্টৰ অফ এডুকেশ্যন, BTC কোকৰাঝাৰ। এটা নটিছ দিয়া আছে, ডেটেড কোকৰাঝাৰ 12 ফেব্ৰুৱাৰী 2021। নটিছখন 2021 চনতে পাব্লিছ কৰিছিল। আৰু ইয়াতে কৈছে চাওক, নাম্বাৰ দিয়া আছে DEBTC, ইয়াতে নাম্বাৰ দিয়া আছে কিবা কিবি 2021। ইয়াতে কি লিখিছে চাওক, মেইন কথাখিনি মই আপোনালোকক জনাই আছোঁ। দিছ ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন টু অল কনচাৰ্ণ ডেট এজ পাৰ গভৰ্ণমেণ্ট OM নাম্বাৰখিনি দিয়া আছে। ডেটেড 25 জুন 2016। এ কেণ্ডিডেটছ আফটাৰ চিলেকশ্যন অফ এনি ষ্টেট গভৰ্ণমেণ্ট জব WEF 5th August 2016, the employees are not allowed to apply at any other state level government job in same position after maximum period of 3 years. If unknowingly any state government employee do so, his her candidature will be cancelled from the both part. খুবেই গুৰুত্বপূৰ্ণ এটা নটিছ। যদি আপোনালোকে গম পোৱা নাই এতিয়াও, যে যদি কোনোবাই অসম চৰকাৰ বা ৰাজ্যিক পৰ্যায়ৰ যদি ষ্টেট লেভেলৰ যদি কিবা জব আপোনালোকে যদি কৰি থাকে, তেতিয়াহ'লে আপোনালোকৰ এই নটিছ মতে আপোনালোকৰ যদি 3 বছৰ পিৰিয়ড সম্পূৰ্ণ নোহোৱাকৈ যদি আপোনালোকে যদি ছেইম পদবীতে যদি আৰু ছেইম পষ্টত যদি আপোনালোকে আকৌ এপ্লাই কৰে, তেতিয়াহ'লে আপোনালোকৰ চাকৰিৰ পৰা হয়তো বৰখাস্ত কৰিব পাৰে, আৰু যিখন এপ্লাই কৰিব সেইখন খাৰিজ কৰিব পাৰে। এতিয়া হয়তো আপোনালোকে বহুতে ভাবিব পাৰে যে আমি এপ্লাই কৰিছোঁ, চৰকাৰে কেনেকৈ গম পাব। যদি কিবাকৈ আপোনালোকক কৈছোঁ, যদি কিবাকৈ আপোনালোকৰ এপ্লিকেশ্যন কৰিছে বুজি গম পায়, তেতিয়াহ'লে কিন্তু চালি জাৰি বা চোৱা চিতা কৰি উচিত মানে বিচাৰ পাব, সিহঁতে ল'ব পাৰিব, ষ্টেপ ল'ব পাৰিব, উচিত ষ্টেপ সিহঁতে ল'ব পাৰিব বন্ধুসকল। আপোনালোকক ইয়াতে কৈছে ইচ হাৰ কেণ্ডিডেট উইল বি কেঞ্চেল ফ্ৰম বথ পাৰ্ট। আপোনালোকৰ আগতে যিখন চাকৰি কৰি আছিল আৰু বৰ্তমান যিখন এপ্লিকেশ্যন কৰিছে, গোটেইখিনি কেঞ্চেল কৰা হ'ব বুলি ইয়াতে কোৱা হৈছে বন্ধুসকল। আপোনালোকক সজাগ আৰু আপোনালোকক মই অৱগত কৰাইছোঁ বিষয়টো, যে যদি আপোনালোকে তাত চাকৰি কৰি আছে ছেইম পদবীত, আৰু আপোনালোকে এপ্লিকেশ্যন নকৰিব, কমচে কম 3 বছৰ নোহোৱাকৈ আপোনালোকে এপ্লিকেশ্যন নকৰিব, যিটো নটিছ পাব্লিছ কৰিছিল। সেইখিনি কেৱল কোকৰাঝাৰতেই নহয়, এই নটিছটো আপোনালোকৰ যিহেতু গভৰ্ণমেণ্ট অফ আছামৰ পৰা আহিছে, এইটো আমাৰ অসমৰ DWIৰ ক্ষেত্ৰতো ইয়াতো মানে আমাৰ DWIৰ ক্ষেত্ৰতো একেই মানে প্ৰযোজ্য হ'ব বুলি মই ভাবোঁ। সেইকাৰণে আপোনালোকক কৈছোঁ যে আপোনালোকে নটিছখন শ্বেয়াৰ কৰিব। যদি কোনোবাই এপ্লিকেশ্যন কৰিছিল, আপোনালোকে সাৱধান হওক, ভেৰিফিকেশ্যনত আপোনালোকে নোযোৱাই ভাল হ'ব। সম্ভৱতঃ আপোনালোকে নিজৰ বিচাৰ বুদ্ধিৰে বিবেচনা কৰিব। যদি কিবা কাৰণত আপোনালোকে একেই ছেইম পদবীত আপোনালোকে যদি এপ্লিকেশ্যন কৰাৰ ইয়াতে যদি কিবা কাৰণত গম পোৱা হয়, তেতিয়াহ'লে আপোনাৰ চাকৰিটো যোৱাৰ সম্ভাৱনা থাকিব বন্ধুসকল। সেইটো এটা আছিল গুৰুত্বপূৰ্ণ আপডেট, আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰিলোঁ। আৰু এটা খবৰ হ'ল 4500 ভেৰিফিকেশ্যন কেতিয়া হোৱাৰ সম্ভাৱনা থাকিব বন্ধুসকল। যিহেতু লাষ্ট আমি যিখিনি ইনফৰ্মেশ্যন লাভ কৰিছোঁ, আমাৰ DWIৰ 5500 কামখিনি সম্পূৰ্ণ হোৱাৰ পিছতেই বাকী 4500 কাম আৰম্ভ হ'ব বুলি তেখেতে জনাইছিল। এইখিনিয়ে বন্ধুসকল, আৰু অপেক্ষা কৰক। হয়তো বা আপোনাৰ NISৰ যি কেছ, সেই কেছটো ইতিমধ্যে আপোনালোকে গম পায় যে 30 জুলাইত ফাইনেল হিয়াৰিং হোৱাৰ চান্স আছে। আৰু যদি ফাইনেল হৈ যায়, তেতিয়াহ'লে খুব শীঘ্ৰেই DWIৰ LP UPৰ যি মেৰিট লিষ্ট, সেইখিনি পাব্লিছ হোৱাৰ সম্ভাৱনা থাকিব বন্ধুসকল। সম্ভৱতঃ আগষ্টৰ ফাৰ্ষ্ট উইকৰ ভিতৰত বা ছেকেণ্ড উইকৰ ভিতৰতে আপোনালোকৰ মেৰিট লিষ্টসমূহ পাব্লিছ
হোৱাৰ চান্স থাকিব বন্ধুসকল। এইটো এটা আছিল গুৰুত্বপূৰ্ণ খবৰ। চ' আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ বন্ধুসকল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু যিসকলে নতুন আহিছে চেনেলখন ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব বন্ধুসকল। চ' আজিলৈ নিশ্চয় লগ পাম পৰৱৰ্তী ভিডিঅ'ত। জয় অসম।